নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি চাদৰ মেখেলা পিন্ধি ভাইটিৰ লগত এফালে আহিছোঁ। লাহে লাহে সকলো গম পাব, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আহি পালোঁ দিহিং থান গাঁও। এই মথাউৰিটো যে দেখিছে, মথাউৰিটোৰ পৰা তললৈ যিটো ৰাস্তা নামি গৈছে, সেই ৰাস্তাটোৰে গৈ পথাৰৰ মাজত এখন থান আছে। সেই থানতে আমি চাকি দিবলৈ আহিছোঁ। আচলতে ইমান মানুহ হোৱা দেখি আপোনালোকেও ভাবিছে কি কাৰণেনো মানুহবোৰ আহিছে। শ্ৰী শ্ৰী বজ্ৰৰঞ্জন দেৱগোস্বামীৰ মৃত্যুৰ দিনটোত প্ৰতি বছৰে ইয়াতে তিথি পালন কৰা হয় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহি নিজৰ মনোকামনাবোৰ লৈ সেৱা কৰে আৰু নিজৰ মনোকামনাবোৰ পূৰ্ণ হয়। লোকবিশ্বাস অনুসৰি আইতাহঁত আৰু ককাহঁতে কোৱা শুনিছিলোঁ, এদিন শ্ৰীকৃষ্ণই ইয়ালৈ আহি লগৰীয়াৰ ঘৰত থাকি গৰু চৰাই গুচি গৈছিল বুলি কয় আৰু সেইকাৰণে হয়তো এই থানখনৰ নাম গৰখীয়া থান বুলিও কোৱা হয়। কেইদিনমান আগতে ইয়াতে মাটি খান্দোতে বিষ্ণু মূৰ্তি, কৃষ্ণ মূৰ্তি আৰু ৰাধাকৃষ্ণ মূৰ্তি তিনিটা পোৱা গৈছিলে। আপোনালোকক অকণমান পিছতে দেখাম, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। অলপ আগতে আপোনালোকক কৈছিলোঁ যে মূৰ্তি তিনিটা পোৱা গৈছে বুলি। এই তিনিটা চাওকচোন। যিসকল লোকৰ মনোকামনাবোৰ পূৰ্ণ হয়, সেইসকল লোকে ইয়াতে ছাগলী, হাঁহ আৰু পাৰ দি সেৱা কৰে। এইখিনি ঠাই দান দিয়া ঠাই হয়, ইয়াতে মানে দানৰ বস্তুখিনি ৰখা হয় আৰু ধুনীয়াকৈ চাকি জ্বলাই আজৰি হ'লোঁ। সকলোৰে মংগল কামনা কৰিছোঁ, সকলো ভালে থাকক, মোকো আশীৰ্বাদ কৰিব, ময়ো যাতে সদায় ভালে থাকোঁ আৰু আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক বনাই থাকিব পাৰোঁ। এইফালে মানুহবোৰ অকণমান দূৰৰ পৰা দেখাই দিছোঁ, ইমান সৰু সৰু লাগিছে, বহুত বেছি মানুহ হৈছে, বহুত মানুহে ইয়াতে সেৱা কৰিবলৈ আহে। এইফালে এখন বজাৰ বহিছে। মোৰ তেনেকৈ বিশেষ একো কিনিবলগীয়া নাই, আপোনালোকক অকণমান দেখাই দিওঁ বুলিয়ে বজাৰৰ ভিতৰলৈ সোমাই আহিছোঁ। বহুত দিন চাট খোৱা নাই, সুবিধা পাওঁতে এক প্লেট চাট লৈ লৈছোঁ। ওলাই আহিছোঁ যেতিয়া মিঠাই কেইটামান ঘৰলৈ লৈ যাব লাগিব, নহ'লে নিজৰে বেয়া লাগিব চাহ খোৱাৰ সময়ত। সেইটো কাৰণে মিঠাই কেইটামান লৈ ল'লোঁ। আৰু তেনেকৈ বিশেষ দেখাবলগীয়া একো নাই। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।